हेलो गाइस वेलकम टू माय आरएल फार्मिंग यूट्यूब चैनल। तो সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি নিজৰ ঘৰত নহয় অন্য এক ব্যক্তিৰ ঘৰত ফাৰ্মিং কৰি কেনেকৈ গাহৰি পালন কৰি আছে তাকে আপোনালোকক কিছু সংখ্যক দেখাবলৈ চেষ্টা কৰিছোঁ। তো আজি বৰ্তমান দেখিবলৈ পাইছে গাহৰি ইয়াত দুটা আছে, তিনিটা আছিলে গাইস। এটা বিক্ৰী কৰি টকা উপাৰ্জন কৰিলে, লগতে এই দুটা বিক্ৰী কৰা অৱস্থাত। তো ইহঁতকো তেনেকৈ মোৰ নিচিনাকৈ লোকেল পদ্ধতিৰে পালন কৰা হয়। বৰ্তমান লোকেল গাহৰি হয় এইকেইটা। ইহঁতকো কচু আৰু তুঁহগুৰি চুঁগুৰি এইবোৰ বনাই মেলি খুৱাই মেলি ডাঙৰ কৰিছে বৰ্তমান। আৰু দেখিবলৈ পাইছে ঘৰটো খুব সুন্দৰকৈ বনাই লৈছে আৰু কোনো ধৰণৰ পানী চানী নপৰে। তো আপোনালোকে দেখিবলৈ পাইছে এই গাহৰিকেইটা আপুনি কিছু দেখাবলৈ চেষ্টা কৰিলেও মোৰ নিচিনাকৈ কেনেকৈ ধুনীয়াকৈ পালন কৰি আছে আপোনালোকক সেই তাকে কিছু সংখ্যক দেখাবলৈ চেষ্টা কৰিলোঁ। তো গাইজ মোৰ এই ভিডিঅ'টো যদি কিছু সংখ্যক হিচাপে যদি ভাল লাগে আপোনালোকে মোৰ এই আৰএল ফাৰ্মিং ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো ভাল লাগিলে কিছু সংখ্যক হিচাপে শ্বেয়াৰ কৰি দিব গাইজ। তো আকৌ অন্য এক ভিডিঅ'ত লগ পাম গাইজ।